কি ৰে বিটু তই চিগাৰেট খাইছিলি কিয় তই কি নাজানো চিগাৰেট খালে আয়ুস কমে বুলি হা হয় নেকি ছাৰ তেতিয়াহ'লে কি কৰিব লাগিব আয়ুস বঢ়াবৰ কাৰণে চব সময়তে হাঁহি থাকিবি তেতিয়াই আয়ুস বাঢ়িব বুজিলি ঠিক আছে ছাৰ তেনেহ'লে এতিয়াৰ পৰা মই হাঁহি হাঁহিয়ে চিগাৰেট খাম আচ্ছা আপোনাৰ শব্দৰ জ্ঞানটো অলপ চাম দেই হ'ব ছাৰ চালিনো কি হ'বনো ঠিক আছে কওকচোন ভালৰ বিপৰীত কি হয় বেয়া জুৱা অহা লেতেৰা চাফা জ্ঞানী অজ্ঞানী কুৎসিত চুট চিট হা না চুপ থাকক কৈ থাকক বহুত হৈছে আপুনি যাব পাৰে একোৱেই হোৱা নাই আপুনি আহিব পাৰে ওলাই যাওক ইয়াৰ পৰা ভিতৰত আহক তাৰ পৰা আপুনি ৰিজেক্টেড য়েছ মই চিলেক্টেড বিটু কচোন শ্বাহজাহানৰ ঘৈণীয়েকৰ নামটো কি আছিল ছাৰ আপোনাক কথা এটা ক'ম আপুনি বেয়া নাপাব আকৌ আকৌ কি কথা মইনো কিয় বেয়া পাম আকৌ নহয় মানে ছাৰ বেলেগৰ ঘৈণীয়েকৰ বিষয়ে কথা পতা অভ্যাস আপোনাৰ থাকিব পাৰে কিন্তু মোৰ হ'লে নাই দেই আচ্ছা বন্ধু এটা ইংৰাজী বাক্য লৈ বহুত প্ৰব্লেমত পৰিছো মই জাননে এইটো ট্ৰেন্সলেট কৰি দেচোন মোক অসমীয়াত কচোন কি বাক্য হয় আই এম গয়িং এইটোৰ অৰ্থ কি মই গৈ আছো আৰে ৰ ভাই ক'ত যাও আগতে এইটো কৈ যা ইয়াৰ আগতো 10 জনক সুধিছো জান চবে খালি যাবই খোজে কোনেও নোৱাৰে দেই কিবা জাননে ভাই ভাবি আছো আইফোন এটা কিনিম বুলি আৰে ভাই ইমান টকা ক'ত পাবি তই ভাবিলে কি টকা লাগি নেকি আৰু টকা ঐ ভাই দাচোন দোকানৰ পৰা ৰজনীগন্ধা এপেকেট লৈ আনিবি যাচোন ইয়ে ভাই কেছ টকা নাই নহয় মোৰ ওচৰত কেছহে নাই গুগল পে'ত আছে নহয় তাত QR কোড আছে যা অনলাইন পে'মেণ্ট কৰি দিবি যাচোন লৈ আন যা আৰে ভাই হেৰি নহয় নেট পেক নাই মানে মোৰ ওচৰত ৰিচাৰ্জ মানে খতম হ'ল ন এতিয়া কেনেকৈ মই হেৰি পঠাম মানে অনলাইনত যাচোন যা তয়ে লৈ আহিবি যা